মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা। বৰদোৱাৰ এক নতুন প্ৰকল্প আৰু প্ৰজেক্ট হৈ পৰিছে। 200 বিঘাৰ মাটিৰ আৰু 222 কোটি টকাৰে নিৰ্মিত বৰদোৱাৰ প্ৰজেক্ট। 29 তাৰিখ ডিচেম্বৰ অমিত শ্বাহে আহি আমাৰ ইয়াৰ বৰদোৱাত মুকলি কৰিব। আমাৰ নগাঁওবাসীৰ বাবে এটা গৌৰৱজনক বিষয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মস্থানত এক নতুন ঐতিহাসিক পৰ্যটকৰ আকৰ্ষণীয় হৈ পৰিব। এয়াই হৈছে বৰদোৱা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান।